এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। মইৰাবাৰীত বোৱাৰীৰ হত্যা। মৰিগাঁও মইৰাবাৰীত তাঁতিকটা পথাৰত ৰহস্যজনকভাৱে বোৱাৰীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে। মইৰাবাৰীৰ তাঁতিকটা পথাৰত আবুল হুছেইন নামৰ ব্যক্তিজনৰ দ্বিতীয় পত্নীক স্বামীৰ পৰিয়ালৰ কেইবাজনো লোকে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে। স্বামী আবুল হুছেইনে পূৰ্বৰ প্ৰথম পত্নীকো এনেদৰে হত্যা কৰাৰ অপৰাধত জেললৈ গৈছিল। বোৱাৰী হত্যাৰ ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে মইৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী স্বামী আবুল হুছেইনক কৰায়ত্ব কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পুনৰবাৰ জনাইছো, মইৰাবাৰীত বোৱাৰী হত্যা। মৰিগাঁৱৰ মইৰাবাৰী তাঁতিকটা পথাৰত ৰহস্যজনকভাৱে বোৱাৰীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে। মইৰাবাৰী তাঁতিকটা পথাৰত আবুল হুছেইন নামৰ ব্যক্তিজনৰ দ্বিতীয় পত্নীক স্বামীৰ পৰিয়ালৰ কেইবাজন লোকে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীৰ পৰিয়ালৰ লোকে। স্বামী আবুল হুছেইনে পূৰ্বৰ প্ৰথম পত্নীকো এনেদৰে হত্যা কৰাৰ অপৰাধত জেললৈ গৈছিল। বোৱাৰী হত্যা ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে মইৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী স্বামী আবুল হুছেইনক কৰায়ত্ব কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। হয়, আপুনি কি গম পালে? মই ৰাতিপুৱা 8টাত গম পাইছোঁ। তাৰ ডাঙৰ ককাই জিলালুদ্দিনে মোক কৈ কৈছিল যে আমাৰ পাল্লাটো ৰাতি গম পাইছোঁ শিৱলগত বৰষুণ পৰি আছে, এইটো পানীতে পৰি মৰি আছে। আমি ৰাতিপুৱা গম পালোঁ, জিলালৈ কৈছোঁ। মই ৰাতিপুৱা গম পালোঁ, মোৰ মাকক পঠালোঁ। মাকে কৈ দিছে না তাতে পৰি আছে। পিছত মাকে নি আৰু এই আবুৱে ঘৰত ৰাখিছে। এইখিনি মোক মই ৰাতিপুৱা 9টামান বাজিত মোৰ ভনী এজনী আছে ইয়াত, তেওঁ মোক ফোন কৰি জনাইছে যে আমাৰ ভাগিন ছোৱালীজনীক মানে গিৰিয়েকে আৰু শাহুৱেকে আৰু দেৱৰেকে তিনিওজনে মিলি মাৰ্ডাৰ কৰি বাহিৰত পেলাই থৈছে। সন্ধিয়া মাৰ্ডাৰটো কৰিছে। গোটেই ৰাতি বৰষুণ পৰি আছে। লাষ্টটো ৰাতিপুৱা মানুহ যেতিয়া গম পোৱাকৈ হৈ গ'ল, তেওঁলোকে মানে লাষ্টটো নি পেলাই ঘৰত নি কাপোৰ চলাই খুৱাই দিছে। এইখিনি কথা গম পাই মই লগে লগে মইৰাবাৰী থানাত আহিলোঁ। আহি পেলাই আপোনাক জনালোঁ। তেওঁলোকে আহি এতিয়া বৰ্তমান ইনভেষ্টিগেশ্যন কৰি আছে। আৰু কথা শুনা পাইছোঁ যে দুয়ে মানসিক বিকাৰগ্ৰস্ত বুলি। কি কৰোঁ? মানসিক বিকাৰগ্ৰস্ত হয়, কিন্তু সিমানখিনি নহয়। অলপ কিবা এটা আছে। গিৰিয়েকটো অলপ বেছি, আৰু ছোৱালীজনী সিমান হেৰি নহয়। আৰু আগতেও তেনেকুৱা কৰিছে। আপোনাৰ যেতিয়াই ছোৱালীজনী অন্তঃসত্ত্বা হয়, গৰ্ভৱতী হয়, 2 মাহ বা 3 মাহ হয়, তেতিয়াই তাৰমানে তেওঁৰ গিৰিয়েক, শাহুৱেক আৰু আপোনাৰ দেৱৰেকে মিলি যাতে কোনো ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে, এই এটা তেওঁলোকৰ পৰিকল্পিতভাৱে আৰু কেইবাবাৰো তেনেকুৱা কৰিছে। এই সম্পৰ্কে আৰু থানাত আমি কেইবাবাৰো জনাইছিলোঁ। থানাৰ পৰা আকৌ মীমাংসা কৰি দিয়ে, কিন্তু সেই একেটাই চলি থাকে। লাষ্টত গৈ পেলাই তেওঁলোকে মাৰ্ডাৰ কৰি পেলাব। মৃত মহিলাগৰাকী আপোনাৰ কি হয়? মোৰ ভাগিন ছোৱালী হয়। আপোনাৰ ভাগিন ছোৱালী। নিউজ ডেস্ক ৰিপৰ্ট, News24.com লাইভ।